হ'ব শিক্ষক শিক্ষয়িত্ৰী গোটেইখিনি সেট হ'ব আমি আহি পেলাই গোটেই স্কুলখন আমি এদিন আৰম্ভণি কৰি লৈ যাম আৰু ইয়াৰ কাৰণে তোমালোকৰ আৰু সকলো ইয়াত উপস্থিত থকা সকলোৰে পাৰ্টিচিপেশ্যনটো লাগিব সকলোৱে আগবাঢ়ি আহিব লাগিব আজি মই কিবা এটা কথা কৈ গ'লো জাৰি হিচাপে কিবা এটা কথা কৈ গ'ল আপোনালোকে গৰমত ইয়াতে বেছি ইয়াতে শুনি আছে যে বাইদেৱে কি কৈছে তেওঁ কি কৈছে তাৰপিছত ঘৰা ঘূৰি গুচি গৈছে সেইটো যাতে নহয় ইয়াৰ পিছত যিখিনি কাম আৰম্ভ হ'ব সেই কামখিনিত কিন্তু আপোনালোকৰ সহায় আৰু সহযোগিতাটো লাগিব আৰু বিশেষকৈ উঠি অহা ল'ৰা ছোৱালীখিনি মই ইয়াতে বহুত গৰম বেছি সময় নৰখাওঁ ঘৰত এতিয়া হয়তো আপোনালোকে সকলোৰে ভাত খাই আহিছে নাই নে গৈ খাবা গৈ বনাইছে নাই ৰাতিপুৱা খাই আহিবা ৰাতিপুৱা ঠিক আছে তেতিয়াহ'লে তোমালোকে বেছি সময় নকৰোঁ আমি এমাহৰ পিছত আকৌ আহিম ধুনীয়াকৈ স্কুলখন আমি আৰম্ভ কৰি থৈ যাম এতিয়া একমাহ আমাৰ গুৱাহাটী অফিচৰ লগত আপোনালোকৰ গোটেই মানুহখিনি কোঅৰ্ডিনেশ্যনত থাকিব আৰু স্কুল আৰম্ভ হোৱা দিনটোৰ পৰা আমি আমাৰ যিখিনি সপোন দেখিছোঁ আৰু তোমালোকে ভৱিষ্যত কেনেকৈ আগবাঢ়িম বুলি ভাবিছা সেইখিনি একমত হৈ কিন্তু আমি আগুৱাই যাব লাগিব আমি কাকো টানি নানো নিজৰ ইচ্ছাত আহিব লাগিব টানি আনি পঢ়ি কোনো ভাল নাপায় মহৎ উদ্দেশ্য লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি প্ৰায় এবছৰমানৰ পূৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা পৰিকল্পনা কৰিছিলে যে আমি ব্যক্তিগত ফালৰ পৰা এনেকুৱা এটা অনুষ্ঠান কৰিব পাৰোঁ নেকি য'ত ভিতৰুৱা অঞ্চলত 5 বছৰৰ পৰা 17 বছৰৰ ভিতৰত ল'ৰা ছোৱালীৰ মাজত আবেলি সময়ত 4 বজাৰ পৰা 6 বজালৈ এটা ক্লাছৰুমৰ ব্যৱস্থা কৰিব পাৰোঁ নেকি পাঠশালাৰ ব্যৱস্থা কৰিব পাৰোঁ নেকি য'ত এই অঞ্চলৰ ওচৰত থকা ল'ৰা ছোৱালীখিনি এটা স্পেচিয়েল ক্লাছৰ কাৰণে এটা স্পেচিয়েল এক্সক্লুচিভ পাঠদানৰ কাৰণে এখন স্কুলত আমি সমাবেত হ'ম তেনেকুৱা এটা পৰিকল্পনা কৰিছিলে পৰিকল্পনাটো আৰু অলপ ইণ্টাৰেষ্টিং আছিলে পৰিকল্পনাটো অনুযায়ী যিসকল ল'ৰা ছোৱালী আহিব সেই পাঠশালাটোলৈ বা এই স্কুলখনলৈ সেইসকলক কোনে পাঠদান কৰিব নিয়মীয়া শিক্ষকে পাঠদান নকৰে পাঠদান কৰিব এই অঞ্চলত থকা কিছু শিক্ষিত ল'ৰা ছোৱালী অৰ্থাৎ যিসকল ল'ৰা ছোৱালী ইয়াত কলেজত পঢ়ি আছে হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন কিছুমানে হয়তো BA পাছ কৰিলে BSc পাছ কৰিলে তেওঁলোকক আমি ইনভলভ কৰিম এটা গোটেই এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিৰ লগতে যিসকল অলৰেডি কলেজ বা কলেজত পাছ কৰিলে তেওঁলোকক আমি ইনভলভ কৰি এটা কমিউনিটি পাৰ্টিচিপেশ্যন কৰি এই গোটেই পাঠ্যক্ৰমটো আগবঢ়াই লৈ যোৱাৰ এটা পৰিকল্পনা আৰু এই পৰিকল্পনা লৈ কেইটামান ছাবজেক্ট বিশেষকৈ ইংৰাজী ইংলিছ ছায়েন্স বিজ্ঞান গণিত মেথমেটিক্স অসমীয়া এনে কেতবোৰ ছ'চিয়েল ছায়েন্স ছ'চিয়েল ষ্টাডিজ এনে কেতবোৰ 4-5টা ছাবজেক্টত গুৰুত্ব দি পেলাই লৈ যোৱাৰ এটা প্ৰয়াস কৰিছিলে আৰু এই যিসকল কলেজীয়া ছাত্ৰ ছাত্ৰী তেওঁলোকক আমি এটা প্ৰশিক্ষণ দিব টিচাৰ্ছ ট্ৰেইনিং 3-4 দিনৰ কেনেকৈ পাঠদান কৰোৱাব লাগে চ' এটা খুব ইন'ভেটিভ এটা পাঠ্যক্ৰমৰ পৰিকল্পনা কৰিছিলে আমি প্ৰথমখন প্ৰায় এপ্ৰিল মাহত আমি প্ৰথমখন এনেকুৱা বাল্যচৰা আৰম্ভ কৰিছিলোঁ ওদালগুৰি জিলাৰ মাজবাট অঞ্চলত এটা খুব ভিতৰুৱা অঞ্চল সংৰক্ষিত বনাঞ্চল ৰিজাৰ্ভ ফৰেষ্ট আৰু তাতে প্ৰায় 1800 পৰিয়াল আছিলে আদিবাসী পৰিয়াল তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন জেগাৰ পৰা আহি তাত বসতি লৈছিল তেওঁলোকৰ ল'ৰা ছোৱালী প্ৰায় 200-250 তেনেকুৱা ল'ৰা ছোৱালী আছিলে আমি এটা তাতে ভেঞ্চাৰ স্কুল এখন আমি অকণমান ঠিক ঠাক কৰি তাতে আমি পাঠদান আৰম্ভ কৰিছিলোঁ 4 বজাৰ পৰা 6 বজালৈ আৰু সেই অঞ্চলটোৰে প্ৰায় 8 পৰা 10 গৰাকী ল'ৰা ছোৱালী যি কলেজত পঢ়ি আছিলে তেওঁলোকৰ জৰিয়তে আমি পাঠদানখন আৰম্ভ কৰিছোঁ আৰু আপোনালোকক ক'বলৈ পাই আমি আনন্দিত
যে আজি লাষ্ট 3-4 মাহ ধৰি সেই তালৈ নিয়মীয়াভাৱে 150 পৰা 200 ল'ৰা ছোৱালী একদম 4টা বজাত আহে 6টা বজাত যায় তাতে আমাৰ খেল ধেমালিও থাকে ক্ৰিকেট ফুটবল ভলীবল চেছ এনেকুৱাও থাকে চ' খুব ভাল ধৰণে প্ৰথম স্কুলখন আৰম্ভ